সমাজৰ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একালৰ উপপদাধিকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক পালনামৰ প্ৰচাৰক আচাৰ্য ইলাৰাম দাস পাত্ৰ তেখেতৰ দুখানি চৰণলৈ মই শত সহস্ৰ কোটি প্ৰণিপাত নিবেদন কৰিছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ এই পৰম পবিত্ৰ অনুষ্ঠানত উপস্থিত তথা মূল ধ্বজাৰ উত্তোলক ভাগৱতী সমাজৰ আধ্যাত্মিক উপাচাৰ্য কমলাকান্ত পাঠকবাদ, সাংগঠনিক উপাচাৰ্য ধৰ্মেশ্বৰ দাসবাদ প্ৰমুখ্যে আটাইখিনি ধৰ্মধ্বজা উত্তোলন কৰা মোৰ সেৱাৰ বস্তু বাপ বান্ধৱসকল আৰু লগতে এই স্থানত উপস্থিত হোৱা অসমৰ বিভিন্ন জিলাৰ পৰা অশেষ কায়ক ক্লেশ কৰি আহি সমবেত হোৱা মোৰ অতি শ্ৰদ্ধাৰ আইসকল, বাপসকল, তৰুণ তৰুণীসকল আৰু আজি এই স্থানত থকা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেৱী বন্ধুসকল, জয় জয়তে আপোনালোক সমূহ চৈতন্য মূৰ্তিৰ শ্ৰীচৰণত এই অভাজনে শতকৌটি প্ৰণিপাত নিবেদন কৰিছোঁ। আজি এক পুণ্যক্ষণ পবিত্ৰ স্থানত আমি সকলোৱে সমবেত হৈছোঁ এক মহান উদ্দেশ্য। এই মহান উদ্দেশ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠৰ পৰা নমাই অনা পৰম পবিত্ৰ পতিত পাৱন একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰৰ মাধ্যমেৰে সমস্ত জাতি জনজাতি উপজাতি একত্ৰিত কৰি যি এখন বৰ্ণ বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল, সেইখন সমাজ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে আমাৰ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য বাপীশ্বৰে অহোপুৰুষাৰ্থ চেষ্টা কৰি আমাক এই ধ্বজাৰ তলত একত্ৰিত কৰি যুগ যুগৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান বাণীসমূহ জীৱসমূহৰ মাজত প্ৰচাৰ কৰিবলৈ এই অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছিল। এই ধ্বজা আজিৰ ধ্বজা নহয়, সৃষ্টিৰ আদিতেই এই ধ্বজা বৈকুণ্ঠত প্ৰথমতে উত্তোলন হৈছিলে আৰু মৰ্তত দেৱশ্ৰেষ্ঠ ব্ৰহ্মাই ব্ৰহ্মলোকত এই ধ্বজা উত্তোলন কৰিছিল। লগত আছিল সমস্ত দেৱতাগণ। এই সমস্ত দেৱতা আছিল ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰম ভক্ত আৰু নামৰ সাধক। সকলোৱে একত্ৰিত হৈ সৃষ্টিৰ আদিতেই এই ধ্বজা উত্তোলন কৰিছিলে। পৰৱৰ্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ পবিত্ৰ ভূমিত এই ধ্বজা পুনৰ নমাই আনিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ পুৰুষে ঘোষাশাস্ত্ৰত লিখিছে, গোবিন্দৰ প্ৰেম অমৃত ৰজনী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাৰ নিজৰা, হৰি নামে মূলধাৰ। এই পবিত্ৰ হৰিনাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলিৰ কলমষত ডুবি থকা জীৱসকলক উত্তৰণৰ বাবে, মুক্তিৰ বাবে পুণ্যভূমি
ভাৰতবৰ্ষৰ এই পূৰ্বোত্তৰৰ অসম ভূমিত তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল যুগ যুগৰ বাবে। আমি আজি সকলোৱে এই ধ্বজাৰ তলত সংকল্প ল'ব লাগিব। আজি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ বিপৰীতে এক বিৰাট কৌশল চলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুগামীসকলক প্ৰতিহত কৰিবৰ বাবে শাক্তপন্থীসকলে উঠি পৰি লাগিছে। আজি অসমত বিভিন্ন মূৰ্তি পূজাৰ প্ৰচলন হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ বিভিন্ন পূজাসমূহ আহি অসম পালেহি। অসমত হোৱা দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা আদি কৰি থকাৰ পিছতো বিহাৰৰ ছট পূজা আহি অসম পালেহি। মহাৰাষ্ট্ৰৰ গণেশ চতুৰ্থী আহি অসম পালেহি। মহাৰুদ্ৰ যজ্ঞ, মহামৃত্যুঞ্জয় যজ্ঞ আদি অনুষ্ঠিত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰৰ যি পবিত্ৰ এক ধৰণৰ মহাদৰ্শন, সেই দৰ্শনক কৌশলগতভাৱে বিনষ্ট কৰিবৰ কাৰণে এক শ্ৰেণীয়ে উঠি পৰি লাগিছে। সেইকাৰণে আমি যিয়ে মুঠি একশৰণীয়া ভকত আছো, যিয়ে মুঠি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰকৃত অনুগামী আছো, আমি আজি এই ধ্বজাৰ তলত সংকল্প ল'ব লাগিব। যিমানেই শক্তি নাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাধনাক প্ৰতিহত কৰিবৰ কাৰণে, আমাৰ একশৰণীয়া ভক্তসকলৰ সাধনাক প্ৰতিহত কৰিবৰ কাৰণে আমি সেই সকলোবোৰ আমি প্ৰতিবাদ কৰিব লাগিব। আমি সকলোকে প্ৰতিহত কৰিব লাগিব। তাৰ একমাত্ৰ কৌশল আৰু একমাত্ৰ অস্ত্ৰ হৈছে শুদ্ধ আৰু প্ৰকৃতভাৱে যথাযথভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা শৰণ ভজন সাধনাৰ যি পথ, সেই পথত আমি সকলোৱে থাকি শুদ্ধভাৱে অনুশীলন কৰাটোৱেই আমাৰ এই মুহূৰ্তত সকলোৰে সংকল্প হোৱা উচিত। আমি এখন ভাগৱতী সমাজ, অসমত এটা জাতীয়তাবাদী সত্তাৰ প্ৰতিনিধিত্ব কৰোঁ। আমি ভাষাত অসমীয়া, আমি পোচাকত অসমীয়া, আমি খাদ্যত অসমীয়া আৰু আমাৰ ধৰ্মগুৰু অসমীয়া। আমি বিদেশৰ ধৰ্মগুৰু আমি লোৱা নাই। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ জনক, যিজনে অসমীয়া জাতিক সৰ্বতোদিশত ভাষা, সাহিত্য, সংস্কৃতি অনবদ্য বৰঙণিৰে অসমীয়া জাতিক বিশ্ব দৰবাৰত চিৰদিনৰ কাৰণে প্ৰতিষ্ঠা কৰি থৈ গ'ল। সেই উন্নতভাৱে জীয়াই থাকিবৰ বাবে আমাক যি অধিকাৰ দি থৈ গ'ল, সেই অধিকাৰ পালন কৰা, সেই গুৰুজনৰ শুদ্ধ মতাদৰ্শ পালন কৰা আমি একোগৰাকী মহাসৈনিক। সেইকাৰণে আমি আজি এই ধ্বজাৰ তলত আমি প্ৰত্যেকেই সংকল্পবদ্ধ হওঁ যে আমি কেতিয়াও কোনোকালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা এক ধৰণৰ পথৰ পৰা কেতিয়াও পথভ্ৰষ্ট হ'ব আমি নোৱাৰোঁ। আৰু তেওঁই দি যোৱা যি বৰ্ণ বৈষম্যহীন সমাজ, অস্পৃশ্যতাহীন সমাজ, সেই সমাজ আমি সম্প্ৰীতিৰ সমাজ, সংহতিৰ সমাজ, প্ৰগতিৰ সমাজ, অহিংস সমাজ, সেই সমাজ আমি প্ৰতিষ্ঠা কৰিবলৈ আমি বদ্ধপৰিকৰ হ'বই লাগিব। আজি এই মুহূৰ্তত এইখিনি আহ্বানকে কৰি আজি এই ধ্বজা উত্তোলন অনুষ্ঠানৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ইমানতে অন্ত কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।